সেইদিনাখনতো পুলিচ জবৰ কুত্তা নিচিনা খেদিছে আমাক হলেতো মনেতো নেমানে মহাভাৰত চাওঁ চাওঁ লাগিয়ে থাকে দুষ্টি ক'ত আছে তাকে কল এটা কৰিব লাগিব তাকে বাৰু কল এটা কৰোঁ মই All my time I'm waiting you to answer the phone. Hello. ক'ত আছ মই অলপ বাইকখন লৈ অকমান ওলাই আহিছিলো উকলি ভয় চুলি কাটিবলৈ ভয় কৰি থাকিব নালাগে আজি পুলিচ নাহে ৰাস্তাত আমি একো নাচাওঁ আজি যি চাব লগা আছে আমি বেলেগ জেগাত চামগৈ পটককে হ'ব গৈ আছো আজি কলে ভাতে লৈ আহিলি যে আজি নেহিছো দস্তি ভোক লাগিলে ভাত খাম কলঠোক দেখিছাতো এই থোক পকাই ৰাখিম ভোক লাগিলে খাম আৰু মহাভাৰত চাম হাই বহুত কষ্ট হৈছে দস্তি কল দিয়া ফুলৰ তলতে কল থোক খাওঁ নে নাই আজি কিন্তু আচৰিত মানিছো দেই তুমি একে ভাতে কলে একে গোটেইখিনি লৈ আহি গলা আজি দস্তি নেহিছো ভোক লাগিলে ভাত খাম আৰু গোটেই দিন মহাভাৰতে চাম সেইদিনাখনতো পুলিচ জবৰ কুত্তা নহল লেতেৰাকে খেদিছে আমাক বৰ ভয় লাগি আছে কথাটো কিন্তু জেগাটো আজি সলাব লাগিব নাই সলাবই লাগিব এইখিনিত নহ'ব আৰু পুলিচৰ দৌৰা খাবলৈ নাই মেইন ৰাস্তা কিনাৰত মহাভাৰত চালে ভলিউমটো বাঢ়ি যায় ওচৰৰ মানুহেও কিবা এটা কণ্টেক্ট কৰি কিবা চাগে পুলিচক ইনফৰমেশ্যন দিছে হয় তাৰে মোৰো সন্দেহ হৈছে ক'ৰবাত জেগা চাইছা নেকি জেগা মানে এনেকুৱা ঘৰ এটা আছে নাথাকা নহয় তাত কোনো মানুহ দুনুহ নাযায় ব'লা নহ'লে তালৈকে যাওঁ বাৰু কঠীয়াখিনি যেনিবা ভালেই হৈছে আকৌ বানপানী আহে নেকি বানপানী আহি মাৰিলেহে কঠীয়াখিনি এবাৰ খেতিও নহ'ব যা কালি সন্ধিয়া বৰাই বৰ একদম মানে কৈ আছে যে মহাভাৰত চাম বৰালে কল এটা কৰোঁ নেকি বাৰু কৰা বৰা বেচেৰাও বৰ শাস্তিত আছে যেন পাইছোঁ ফোন আহিছে দেখোন হেল্ল' বৰা দস্তি হয় দস্তিয়ে কল আনিলে তাৰপিছতে ভাতো লৈ আহিছে আজি দিনটো ইয়াতে মহাভাৰত চাম বুলি ভাবিছোঁ কি আহিম বুলি ভাবিছা নেকি মহাভাৰত চাবা নেকি ৰখা মই গৈ আছো ৰখা ক'ত আছা তোমালোকে তাতে আছা নেকি পাগল হৈ আছা জলদি পটকে আহা আজি গোটেই দিনটো নেৰিছোঁ আৰু চামেই আৰু চাবা দে সেইখিনি কিন্তু পুলিচ আহিলে কিন্তু কথাটো বেয়া হ'ব পুলিচৰ একো নাই পুলিচৰ সেইটো আমি ভয় খাই থাকা পুলিচৰলৈ ভয় খাই থকা মানুহ নেকি আমি পটককে আহিবা গৈছো ৰখা গৈ আছো ये तो सिटी हम नहीं सरेंगे ये तो सिटी বৰা আহিলা পটককে আহা মই নাহিম নে মহাভাৰত বুলি ক'লে মই এনেও পাগল হৈ আছো লগাইছা মানে এইটো লোকেশ্যনৰ বস্তুটো আমি এতিয়া নলওঁ বেলেগ এটা লোকেশ্যন লৈছো ক'ত ল'বা ইয়াত পুলিচে কুত্তা নিচিনা এইখিনি জেগা মই উঠোনে কৈছিলো এইখিনি জেগা নহ'ব এইখিনি জেগাত নহ'ব যাম এতিয়া আমি বেলেগত যাম দস্তি তুমি ভাতটো লোৱা কলটো লওঁ ব'লা ভাতটো আছে আজি অৰ্ডাৰ হৈছে আৰু ঘৰলৈ যোৱা ব'লা আছামিজ ভাল নতুন এটা আহিছে মহাভাৰত তাকে চাম নেকি ভাল কোৱালিটি ভাল ৰিল বনোৱা কোৱালিটি ভাল ৰিল বনোৱা চাম আজি ভাল হ'ব বঢ়িয়া হ'ব ধুনীয়া জেগা খুন্দা আজি পুলিচেও পাব আজি ধুনীয়া ঘৰ ভালে হ'ব এইটো পুলিচে লোকেশ্যন নাপায় এইটো লোকেশ্যন পাব আহিছে পুলিচে
বঢ়িয়া কৰিছে ধুনীয়া মজা হ'ব মজা হ'ব ধুনীয়া মজা কি চাফ চিকুণ ঘৰ এই বস্তা দুটামান অনা হয় ভাল আছিল নেকি বস্তা দস্তে কিবা কিনি আছে ইয়াতে বহু নিকে বহিব জানিলে মাটিয়ে পিয়াতে নহয় বস্তা বহা 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 কলটো কেতিয়া পকিবা আহক বাৰিষা কাটক ধান নহয় পকিব ইয়াতে খাম পকিব খাম মহাভাত বিন্দাছ খাম মোৰ হ'লে মোবাইল বেছি চাৰ্জ নাই দেই মোবাইল আনিছ নাই দোস্তি বহা বহা এইখিনি বহা ধুনীয়া এই ভাতটো জেগাতে বটল তই মালটো লগাম লগোৱা অসমীয়া এটাকে লগাওঁ প্ৰথমে অসমীয়াটো লগা আগত খাই লওঁ ভাইৰেল হৈ আছে বস্তুটো খাই ভাল লাগিব সুন্দৰ বঢ়িয়া দেখাব গৈছে কিবা কোলা কোলা দেখিছ নেকি ঠিকে নাম তোমাৰ হ'ব এনেকে চাওঁ এতিয়া বৰ্তমান আকৌ ঘৰত যায় যুদ্ধ নালাগিবা বহি লোৱা নালাগে And I won't show anybody as long as you pay that. মোৰ ভোকে লগা নাই দেখা তুমি দেখা মানে মই ভাত খোৱাই নাই এতিয়া ভাত লৈ আহিছোঁ ভাত খালো এবাৰ খালো হ'লো এই ল'ৰাকেইটা মানে দিনক দিনে বহুত বেয়া হৈ গৈছে এই কথাটো মই ছাৰক জনোৱাটো খুব ভাল হ'ব নহ'লে গাঁওখনৰ পৰিস্থিতিটো বহুত বেয়া হৈ গৈছে মই ছাৰকে এটা ফোনে কৰোঁ নেকি হেল্ল' ছাৰ ভালে ভালে আছে ছাৰ হয় 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 ভাল ভাল মই ওলাই আহিছিলোঁ মানে মোক এই কিবা কেছ এটা আছিলে আহিছিলোঁ হয় কওকচোন মই মানে কি ফোন কৰিলোঁ আপোনালৈ মই কথা এটা জনাম বুলিয়ে ফোন কৰিছিলোঁ আপোনাৰ অকণমান সময় হ'ব নেকি ছাৰ হয় কওকচোন মানে কি আমাৰ গাঁৱতে এই যে কি মহাভাৰত বুলি কিবা এটা ওলাইছে আমাৰ গাঁৱৰ ল'ৰাখিনি মানে আপোনাৰ বহুত বেয়া হৈ গৈছেগৈ এই ল'ৰাখিনিক কিবা এটা কৰিব লাগিছিলে ছাৰ আচ্ছা নাই কি বস্তু মই কি মহাভাৰত কি মানে এইটো হয় নেকি ঠিক আছে মই গৈ আছোঁ আপোনাক ক'ত লগ পাম আছোঁ গাঁৱতে অকণমান ময়ো লগতে থাকি দিলোঁ হয় পাৰিলে সোনকালে আপুনি আহক নেকি ছাৰ হয় হয় আপুনি তাতে থাকিব মই গৈ আছোঁ ঠিক আছে এইটোতো সাংঘাতিক কেছ মই বৰাক ফোন মাৰিলে হৈ যাব ৰ'ব বৰা হেল্ল' ছাৰ কওক বৰা ক'ত আছে আপুনি থানাতে নে ছাৰ মই হয় মই কেছ এটা লৈ আহিছিলোঁ কিবা আছামী এজনৰ কিবা এখন দিবলৈ আহিছিলোঁ FIR এখন আপুনি এটা কাম কৰকচোন অকণমান ওলাই আহক কি বোলে মহাভাৰত মই ভালকৈ বুজি পোৱা নাই আচ্ছা মহাভাৰত এই যে মহাভাৰত শুনি আছোঁ মহাভাৰত ইমান প্ৰচলিত হৈছে নে মহাভাৰত মোবাইলটো উলিয়াব নোৱাৰে খালি মহাভাৰত সেই মহাভাৰতৰ কেছটোলৈ মোক বিডিপিজনে ফোন কৰিলে বুজিছে আহকচোন এয়ালৈকে মই ওলাই আহিছোঁ এই বস্তুটো অকণমান গম ল'ব লাগিব দেই এই মহাভাৰত বস্তুটো বহুত প্ৰচলিত হৈ গৈছে এইটো বস্তু লৈ আজি ফোন কৰিলে বিডিপিজনে আহক আপুনি আহকচোন দেই দুইটাই গৈ পেলাই বস্তুটো অকণ বুজাবুজি কৰিব লাগিব আহকচোন ওলাই আহক ছাৰ ঠিক আছে হ'ব মই নহ'লে গৈ আছোঁ অ'কে ছাৰ চালা এইকেইটাই আকৌ মহাভাৰত চোৱা আৰম্ভ কৰিলে মই সেইদিনাখন দৌৰাই থৈ আহিছোঁ এহেঁতক কি কৰা যায়
ইমান এটা ধৰ্মমূলক বস্তু সিহঁতে মহাভাৰতৰ নামত মোবাইলত এইবিলাক চাই ঠিক আছে বাৰু যি কি নহওক আজি ভালকৈ মই সিহঁতক এসেকা দি লৈ আহিম থানালৈ আমি লকাপত সোমাম ঠিক আছে গৈ আছোঁ I won't show anybody as long as you pay the guy. আহিলে আহিলোঁ এই ছাৰে জানে পৰহি দিনাখন ছাৰে আহিছিলে আহি সিহঁতক অলপ দৌৰাই কৰি আছিলে কিন্তু সিহঁতৰ গেংটো কি জানেনে ছাৰ সিহঁত দিনক দিনে বাঢ়িহে আছে সেইদিনাখন ছাৰ আহিছিলে আহি আপোনাৰ দুজনক পালে দুজনক পাই সিহঁতক দৌৰালে কিন্তু ক্ৰমান্বয়ে সিহঁতৰ মানে কি হৈছে এটাতকৈ বাঢ়ি গৈ আছে বৰ বেয়া পৰিস্থিতি হৈছে বুজিছেনে ছাৰ মইতো সেইদিনাখন তেখেতক ছাৰ এই তাতেই মই দৌৰাই থৈ গৈছোঁ এই অলপ আগত আপুনি ক'ত দেখিছে মই অকণমান আগতে এইফালৰ পৰা আহিলোঁ মই অকণমান আগত এইফালৰ পৰা আহি লৈ আপোনাৰ সেইখিনিতে ৰখিলোঁ ৰখি সিহঁতে সেই পুলটোতে ৰখি আছিলে ঠিক আছে ব'লকচোন তালৈকে যাওঁ আমি অকণমান মনে মনে গ'লে ভাল হ'ব ঠিক আছে ব'লক ব'লক ছাৰ আপোনাৰ গাড়ী আছে নহয় গাড়ী আছে মই অকণমান আগত আছে মই গাড়ীখন লৈ লৈছোঁ জেগালৈকে যাওঁ ব'লক ছাৰ কালি মই এই জেগাটোতে সিহঁতক মই দৌৰাই থৈ গৈছিলোঁ ছাৰ এইফালে পলালে আপুনি মই আজি ৰাতিপুৱা এইখিনিত দেখিছিলোঁ হয় দেখি সিহঁতে সেই ঘৰটোলৈ নিশ্চয় যাব পাৰে মানে সেই ঘৰটোতে থাকিব লাগে কিন্তু ভাল এসেকা দিব ছাৰ আজি ঠিক আছে ব'লকচোন তালৈকে যাওঁ নে কি কৈছা এইটো ঘৰত হয় আচ্ছা ব'লকচোন ব'লক ব'লক ঐ লাগিয়ে আছ আগত